গেলেফু আৰু অসমৰ মাজত ডিষ্টেন্স 10 কিলোমিটাৰো নহয় গেলেফুত তেওঁলোকে এখন অত্যাধুনিক সিটি কৰিব খুজিছে খুব ডাঙৰ সিটি ডুবাই ধৰণৰ পাৱাৰ সেক্টৰ আৰু বিশেষকৈ ফ্লাড মিটিগেশ্যন আৰু ইৰিগেশ্যন কিবা এইবোৰ সক 4-5টা কথা আমি ভুটানৰ লগত পাতিছো কিন্তু প্ৰথম যে অসমৰ কাৰণে এটা ডাঙৰ সন্মান যে ভুটানৰ নেশ্যনেল ডেট অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা আৰু তেওঁলোকে আমাক যিমানখিনি 3 দিনত আতিথ্য প্ৰদান কৰিলে হি মই ভাবো যে অসমক এটা নতুন অৰ্থনৈতিক শক্তি হিচাপে আমাক স্বীকৃতি দিয়া বুজাইছে কাৰণ আজি ইমান দিন অসম আৰু ভুটান একেলগে আমি নেইবাৰ হৈ বহুত দিনৰ পৰা আছো বহুত দিনৰ পৰা মানে স্বাধীনতাৰ পৰাই আছো কিন্তু কেতিয়াও অসমক এটা অৰ্থনৈতিক শক্তি বুলি মানুহে ভবা নাছিল ভুটানত মোক নিমন্ত্ৰণ কৰা আৰু তাৰ লগতে তেওঁলোকে যিমানখিনি আদৰ আতিথ্য দেখুৱাইছে হি এক প্ৰকাৰে অসমক এটা উঠি অহা অৰ্থনৈতিক শক্তি হিচাপে তেওঁলোকে স্বীকৃতি দিছে আমি 3-4টা কথা ভুটানৰ লগত আলোচনা কৰিছো এটা হৈছে ভুটান জলশক্তিৰ এটা অদ্ভুত ভাণ্ডাৰ অসমত কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ পিছত অসমত আমাৰ হাতত আৰু কোনো জলশক্তি প্ৰকল্প নাই কাৰ্বি লাংপিও শেষ হৈ গ'ল অৰ্থাৎ শেষ হৈ গ'ল মানে আমি প্ৰজেক্ট কমপ্লিট কৰিলো কপিলি প্ৰজেক্টটো আমি কমপ্লিট কৰিলো এতিয়া 2026 27 28 প্ৰতি বছৰে আমাক 300 মেগাৱাট পাৱাৰ আমাক অতিৰিক্তকৈ প্ৰয়োজন হৈছে অৰ্থাৎ অসমৰ অৰ্থনীতিটো বঢ়াৰ কাৰণে আৰু এইবাৰ এডভান্টেজ আসামৰ পিছত যিমান ইন্ডাষ্ট্ৰি যদি আহে আমি আশা কৰা মতে পাৱাৰ ৰিকোয়াৰমেন্ট প্ৰত্যেক বছৰে বাঢ়ি যাব গতিকে হয় আমি জলশক্তি অৰুণাচলৰ লগত কথা পাতিব লাগিব নহলে আমি সিকিমৰ লগত পাতিব লাগিব নহলে ভুটানৰ লগত পাতিব লাগিব আৰু যদি ভৱিষ্যতে আমি এই 3খন ৰাজ্যৰ কাৰোবাৰ পৰা জলশক্তি বা শক্তি নানো তেতিয়ালে আমি গুটে কয়লাৰ ওপৰত চলিব লাগিব আৰু বিশ্বৰ বৰ্তমান যেটো পৰিবেশ 2035 পিছত যদি কিবা কাৰণত সিদ্ধান্ত হয় যে কয়লা চালিত বিদ্যুৎ উৎপাদন হ'ব নোৱাৰিব তেতিয়া অসমত কাৰেণ্টে নাথাকিব সেই কাৰণে আমি এটা চাইছো যে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগতো মই কথা পাতি আছো যে অৰুণাচলত অসমে পাৱাৰ ডেভেলপ কৰিব পাৰে নেকি বা যদি ভুটানত সুবিধা আছে ৰঙিয়াৰ কাষতে ভুটানত পাৰো নেকি বা আমি সিকিমত পাৰো নেকি 3টা এৰিয়া আমাৰ কনসিডাৰেশনত আছে গতিকে সেইটো এটা আমি এক্সপ্লোৰ কৰি আছো 2 নম্বৰ ভুটানৰ পৰা আমালৈকে পানী আহে কিন্তু পানীখিনি যদি আমি চেনেলাইজ কৰিব পাৰো জলসিঞ্চনৰ কামত আমি ব্যৱহাৰ কৰিব পাৰো নহলে পানীটো অপব্যয় হৈ আছে গতিকে দ্বিতীয় এটা আমাৰ কথা আছিল যে সংকোচ আদিৰ ওপৰত যিবিলাক প্ৰজেক্ট হৈ আছে তাত ইৰিগেশ্যন হ'ব পাৰে নেকি যদি সংকোচৰ পানী আমি বিটিএডি লৈকে নমাই আনিব পাৰো গুটে বিটিএডিৰ অৰ্থনীতিটোৱে পৰিৱৰ্তন হ'ব চতুৰ্থতে তাৰ যিখিনি পানী আহে গ্ৰেভিটেশনত আহে গতিকে তাতে পাইপ লগালে আমি গুৱাহাটীলৈকেও পানী আনিব পাৰো তাৰ যিটো গ্ৰেভিটেশন ফোৰ্স আছে সেই গ্ৰেভিটেশনৰ পানী গুৱাহাটীলৈকে আনিলেও আমি গুৱাহাটী জাইকাৰ পানীতকৈ বেছি স্পিড পাম কাৰণ হি বহুত পাহাৰৰ 40,000 ফুটৰ পৰা গ্ৰেভিটেশনত নামি আহে গতিকে ভুটানৰ পানী দি আমি উদালগুৰি দৰং চিৰাং গুটে এৰিয়াৰ জলজীৱন মিছনৰ আঁচনিবিলাক নতুন কৰি কৰিব পাৰো উইদাউট কষ্ট আমাক ইলেক্ট্ৰিচিটি নালাগে গ্ৰেভিটেশনত নামি আহিব আজি ইমান দিনে এই সম্ভাৱনাবিলাক আমি কোনো চিন্তাই কৰা নাছিলো গতিকে এইবাৰ ভুটানৰ লগত আমাৰ ষ্ট্ৰাকচাৰ্ড মিটিং হল যে প্ৰথম আৰ্লি ৱাৰ্নিং অফ ফ্লাড তেওঁলোকৰ পৰা পানী আহিলে তাতে যদি ধুমুহা হয় বৰষুণ হয় আমাক বানপানীৰ আৰ্লি ৱাৰ্নিং তেওঁলোকে দিব পাৰে 2 নম্বৰ তেওঁলোকৰ পানী জলসিঞ্চনৰ কামত ব্যৱহাৰ হ'ব পাৰে 3 নম্বৰ জল সম্পদ হ'ব পাৰে খোৱা পানী যোগান আঁচনিৰ কাৰণে আৰু ভুটানত টোটেল 30,000 মেগাৱাটছ পাৱাৰ উৎপাদন হ'ব পাৰে
এতিয়া তেওঁলোকে মাত্ৰ 3000 মেগাৱাট উৎপন্ন কৰি আছে। তাৰমানে 20000 মেগাৱাটৰ তেওঁলোকৰ পটেনচিয়েল আছে। গতিকে আমি কি ধৰণে তাত অংশীদাৰিত্ব পাব পাৰো বা কি ধৰণে আমি যোগদান কৰিব পাৰো, এই গোটেইবিলাকৰ বিষয়ে আলোচনা হৈছে। কিন্তু যিহেতু অসম আৰু ভূটানে একো কৰিব নোৱাৰে, ভাৰত আৰু ভূটানে কৰিব লাগিব, সেইকাৰণে মই ভাবো যে কিছু আলোচনা 25 ফেব্ৰুৱাৰীলৈকে তেওঁলোকো আহিব, ভূটানৰ ডেলিগেশ্যন এডভান্টেজ আছামত। তেতিয়ালৈকে আমি কিছু এই আলোচনাবিলাকক গতি দিবৰ বাবে চেষ্টা কৰিম। ছেকেণ্ড ৰাউণ্ড অফ ডিছকাশ্যন ইয়াতে আমি ফেব্ৰুৱাৰী মাহত আকৌ কৰিম। আৰু কেইবাটাও কাম আমি আইডেণ্টিফাই কৰিছো যে এইকেইটা কাম আমি কৰিব পাৰো। ফাইনেলি যিটো গেম চেঞ্জাৰ হ'ব, গেলেফুত তেওঁলোকে এখন অত্যাধুনিক চিটি কৰিব খুজিছে, খুব ডাঙৰ চিটি, ডুবাই ধৰণৰ, একেবাৰে গ্ৰীণ মাটিত। গেলেফু আৰু অসমৰ মাজত ডিষ্টেঞ্চ 10 কিলোমিটাৰো নহয়। গতিকে গেলেফুখন চিটি হলে তাৰ যিটো অৰ্থনৈতিক এটা বয়েন্সি আহিব বা অৰ্থনৈতিক গতিবিধি হ'ব, সেই গতিবিধিৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰো তাৰ বিষয়েও ভূটানৰ প্ৰতিনিধি মণ্ডলৰ লগত আমাৰ ডিটেইল আলোচনা হয়। কিন্তু প্ৰথম ভিজিট এইটো, ইট ৱাজ মোৰ এজ এ কাৰ্টচি, কিন্তু ইয়াৰ পিছৰ ভিজিটছবিলাক ইট উইল বি মোৰ বিজনেছ মাইণ্ডেড হ'ব। ये देखिए, नामरूप फर्टिलाइजर को रीएक्टिवेट करने के लिए प्रधानमंत्री जी ने पहल शुरू किया है। असम सरकार को यह पूछा गया है कि क्या अगर ये प्रोजेक्ट किया जाए, क्या हम लोग 40% शेयर असम गवर्नमेंट उसमें क्या ले सकता है। 60% शेयर रहेगा भारत सरकार का साथ, 40% शेयर रहेगा असम सरकार का साथ। आज हमारा कैबिनेट में ये सारे बात को चर्चा किया और कैबिनेट में ये सिद्धांत लिया है कि पहले हम प्रधानमंत्री मोदी जी को धन्यवाद देता हूं कि आपने एक बहुत बड़ा काम जो 2012 से लंबित है, इस काम को आपने हाथ में लिए है। ये असम का लोगों का आशा है, सपना है, इसको आपने क्रियान्वित करने के लिए आपने जो पहल शुरू किया है, इसके लिए कैबिनेट ने आपको धन्यवाद देते हैं। और साथ में हम ये भी स्वीकार करता हूं कि हम 40% उसमें शेयर में हम भी भागीदारी रहेगा। ये पत्र काल या परसों भारत सरकार का पास चला जाएगा, फिर आगे का पहल भारत सरकार करेगा। थैंक यू।